নমস্কাৰ ইউটিউব পুনৰ সকলোকে স্বাগতম জনাইছো। আজি আমি দ্বিতীয় খণ্ডত আলোচনা কৰিম কেনেদৰে বিদ্যাদান পৰ্টেলত আপোনাৰ কন্টেন্টসমূহ আপুনি আপলোড কৰিব লাগিব। আমি ইতিমধ্যে কৈছিলো বিদ্যাদান পৰ্টেলটো লৈ সোমাবৰ বাবে আপুনি যাবলগীয়া লিংকটো হ'ল vidyan.diksha.gov.in/as/contribute। আপোনাক লগইন কৰিবলৈ আহিব। আপুনি লগইন কৰিব লাগিব আপোনাৰ প্ৰয়োজনীয় তথ্য দি। আৰু লগইন কৰাৰ পিছত আপুনি দেখা পাব আপুনি যি কেইটা প্ৰজেক্টৰ বাবে ইতিমধ্যে নমিনেচন পঠাইছিলে সেই প্ৰজেক্ট কেইটা আপোনাৰ ৰোলত কন্ট্ৰিবিউটৰ হিচাপে আহি গৈছে, অৰ্থাৎ আপুনি এতিয়া কন্ট্ৰিবিউট কৰিব পাৰে। এতিয়া মই মোৰ যিকোনো এটা প্ৰজেক্টত এটা কন্টেন্ট দি চাম। সো ধৰি লৈছো মই নমিনেচন পঠোৱা এটা প্ৰজেক্ট আছিলে, এইটো নিউ প্ৰজেক্ট নম্বৰ 44 ক্লাছ 10 আছামিজ মিডিয়াম সাবজেক্ট সায়েন্স। সো মই ইয়াক ওপেন কৰিম। ওপেন কৰাৰ পিছত আমি জানো দশম শ্ৰেণীৰ আছামিজ ক্লাছ 10 সায়েন্স আপলোড কন্টেন্টত ক্লিক কৰিম। আপলোড কন্টেন্টত ক্লিক কৰাৰ পিছত আপুনি দেখা পাব দশম শ্ৰেণীৰ বিজ্ঞানত পাঠ্যপুথিখনত থকা গোটেই কেইটা লেসন ইয়াত আপুনি দেখা পাব। আৰু সেই নিৰ্দিষ্ট পাঠটো বা লেসনটোৰ এগেইনষ্টত বা সেই পাঠটোৰ ভিতৰত থকা অন্য টপিক থাকিব। সেই টপিক কেইটাৰ এগেইনষ্টত একেবাৰে সোঁফালে আপুনি দেখা পাব ক্ৰিয়েট নিউ। ধৰা হওক মই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটোৰ ভিতৰত থকা ৰাসায়নিক সমীকৰণ নামৰ টপিকটোৰ এগেইনষ্টত এটা কন্টেন্ট আপলোড কৰিব বিচাৰিছো। সো তেনে ক্ষেত্ৰত মই সেই ৰাসায়নিক সমীকৰণ লিখা অংশৰ একেবাৰে সোঁফালে গৈ ক্ৰিয়েট নিউত ক্লিক কৰিম। আৰু ক্ৰিয়েট নিউত ক্লিক কৰাৰ লগে লগে আপুনি দুটা অপচন দেখা পাব। এটা হৈছে প্ৰেক্টিস কুৱেশ্যন সেট আৰু এটা হৈছে এক্সপ্লেনেশ্যন কন্টেন্ট। আমি প্ৰেক্টিস কুৱেশ্যন সেট কেনেদৰে বনাব লাগে সেই বিষয়ে পিছত আলোচনা কৰিম। হয়তো আপোনালোকে ইতিমধ্যে বিভিন্ন ধৰণৰ ভিডিও বনাইছে এই কন্টেন্টৰ বাবে। সো সেই ভিডিওসমূহ কেনেদৰে আপলোড কৰিব লাগে কেৱল সেই বিষয়েহে আজি আমি আলোচনা কৰিম। আৰু সেই ভিডিওসমূহ আপলোড কৰিবলৈ হলে আমি এক্সপ্লেনেশ্যন কন্টেন্ট অংশত যাব লাগিব, প্ৰেক্টিস কুৱেশ্যন সেট নহয়। ইয়াক সিলেক্ট কৰিম আৰু কন্টিনিউ কৰিম। কন্টিনিউ কৰাৰ পিছত এনেদৰে এখন মেনু দেখা পাব। আপোনালোকে আপলোড ফাইল আপলোড কৰিবলৈ আহিব আৰু তাত সিলেক্ট বাটনত ক্লিক কৰাৰ লগে লগে সিলেক্ট ফাইলত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডেস্কটপটো খোল খাব। আপোনাৰ ডেস্কটপৰ ভিতৰত নিৰ্দিষ্ট অংশত থকা আপোনাৰ ভিডিওটো সিলেক্ট কৰিব আৰু ওপেন কৰিব। ওপেন কৰাৰ লগে লগে ই আপলোড হ'বলৈ আৰম্ভ কৰিব। ইয়াক সম্পূৰ্ণ হ'বলৈ দিব। আপোনাৰ নেটৱৰ্কৰ স্পীড অনুসৰি ই সলনি হ'ব পাৰে সময়টো। ইয়া দেখিছে খুব সুন্দৰভাৱে কন্টেন্টটো আপলোড হৈ গৈছে। কন্টেন্টটো ইয়াত এই অংশত লোড হোৱাৰ পিছত আমি যাব লাগিব এডিট ডিটেইলছ সেকশ্যনত। এডিট ডিটেইলছত ক্লিক কৰাৰ লগে লগে এনেদৰে এখন ফৰ্ম দেখা পাব। সেই ফৰ্মত প্ৰথমতে আমি অন্তৰ্ভুক্ত কৰিব লাগিব কন্টেন্টটোৰ নাম। সো আপোনাৰ কন্টেন্টটোৰ যেটো নাম হ'ব সেই নামটো আপুনি ইয়াত দিব লাগিব। নেক্সট আহিলে লাৰ্নিং আউটকাম। ইয়াত বৰ্তমান কোনো লাৰ্নিং আউটকাম অন্তৰ্ভুক্ত কৰা হোৱা নাই। যদি অন্তৰ্ভুক্ত কৰা হয় তেতিয়া সেই আপুনি নিৰ্দিষ্ট লাৰ্নিং আউটকামটো সিলেক্ট কৰি দিব লাগিব। তৃতীয়তে আহিব এট্ৰিবিউশন। সো এট্ৰিবিউশন হ'ব যে আপুনি ই কন্টেন্টটো বনাওঁতে যি কেইটা সোৰ্সৰ পৰা যদি আপুনি কোনো দ্বিতীয় পক্ষৰ পৰা বা তৃতীয় পক্ষৰ পৰা কোনো ধৰণৰ সহায় লৈছিলে তেতিয়া সেই সহায়সমূহ ইয়াত আপুনি এট্ৰিবিউট কৰিব লাগিব। উদাহৰণস্বৰূপে যদি আপুনি কোনো ফটো লৈছিলে ফ্ৰী সোৰ্সৰ পৰা গুগলৰ পৰা, তেতিয়া যি কেইটা উৎসৰ পৰা আপুনি সেই ফ্ৰী ফটো বা ভিডিঅ' ক্লিপ বা অডিঅ' সেই অংশসমূহ আহৰণ কৰিছিলে, অথবা আপুনি কন্টেন্টটো বনাওঁতে যিসকল ব্যক্তি আপোনাক সহায় কৰিছিলে সেই ব্যক্তিসকলৰ নাম আপুনি উল্লেখ কৰিব পাৰে। সো এনেদৰে ধৰা হওক আপুনি পিক্সাৰবেৰ পৰা এখন ছবি লৈছিলে আৰু ছবিখন মিষ্টাৰ এক্স নামৰ এজন ব্যক্তিয়ে তুলিছিলে। যদিও সেইখন ফ্ৰী ডোমেইনত দিয়া আছে, এইটো এটা আমাৰ এথিকেল প্ৰেক্টিছ যে আমি তেখেতৰ নামটো এট্ৰিবিউশনত দিওঁ। তৃতীয়তে অথৰত আপোনাৰ নাম ইয়াত আহি যাব। নহলে আপুনি যদি নামটো আহি নাযায় তেনেহলে আপুনি নিজৰ নামটো অথৰ হিচাপে আপুনি ইয়াত লিখিব লাগিব।
তাৰ পাছত আহিব কপিৰাইট এণ্ড ইয়াৰ ইয়াত আপুনি কপিৰাইটটো কাৰোবাক দিবও পাৰে নতুবা আপুনি নিজৰ ওচৰতো ৰাখিব পাৰে যদি আপুনি কাৰোবাক কপিৰাইটটো দিব বিচাৰে তেতিয়া সেই অৰ্গেনাইজেশ্যনটোৰ নাম উল্লেখ কৰিব পাৰে আৰু নহ'লে আপুনি যদি কাকো দিব নিবিচাৰে কপিৰাইট তেতিয়াহ'লে আপুনি কেৱল মাত্ৰ বছৰটো অন্তৰ্ভুক্ত কৰিলেই হ'ব তাৰ শেষৰ অংশত আছে লাইসেন্স সো লাইসেন্সৰ বিভিন্ন ধৰণৰ লাইসেন্সৰ বিষয়ে আপোনালোক ইতিমধ্যে জ্ঞাত CC Creative Commons BY4 CC BY NC4 CC BY NC SA4 CC BY ND CC BY SA4 আৰু স্ট্যান্ডাৰ্ড ইউটিউব লাইসেন্স সো ইয়াত কেইবাটাও লাইসেন্স উল্লেখ আছে আৰু আপোনাৰ কন্টেন্টটো আপুনি যেটো লাইসেন্সত ৰাখিব বিচাৰে বা যেটো লাইসেন্সৰ characteristics কেটা ফুলফিল কৰে সেই মতে আপুনি আপোনাৰ কন্টেন্টটো লাইসেন্সটো ৰাখিব আৰু একেবাৰে শেষত এডিশনাল ক্যাটাগৰী আছে অৰ্থাৎ আপোনাৰ যেটো কন্টেন্টটো আপুনি যেটো কন্টেন্ট বনালে হেতু ইয়াত দিয়া ক্যাটাগৰী কেটাৰ ভিতৰত কোনটো ক্যাটাগৰী পাৰফেক্টলি মেচ কৰে সেই ক্যাটাগৰীটো আপুনি দিব যেনেদৰে যদি আপুনি ক্লাছৰুমত শিকাই থকা এটা ভিডিও দেখায় ইয়াত অন্তৰ্ভুক্ত কৰিছে তেনেহলে ক্লাছৰুম টিচিং ভিডিও দিব যদি আপুনি কনসেপ্ট মেপৰ সহায়ত কিবা বুজাইছে তেতিয়া কনসেপ্ট মেপ দিব পাৰে যদি আপুনি কোৱেশ্চন সেট দিছে তেনেহলে কিউৰিওসিটি কোৱেশ্চন সেট যদি এক্সপেৰিমেন্টাল ৰিসোৰ্স কিবা দিছে কিবা এক্সপেৰিমেন্ট কৰি দেখাইছে তেন্তে এক্সপেৰিমেন্টাল ৰিসোৰ্স সিলেক্ট কৰিব পাৰে অথবা যদি কিবা আপুনি বৰ্ণনাত্মক ভাৱে দিছে তেনেহলে আপুনি এক্সপ্লেনেশ্যন ভিডিও সিলেক্ট কৰিব পাৰে কেতিয়াবা একোটা ভিডিও এটাতকৈ অত্যাধিক আপোনাৰ ক্যাটাগৰী অন্তৰ্ভুক্ত হৈ থাকিব পাৰে সো তেনেকুৱা ক্ষেত্ৰত যি কেটা ক্যাটাগৰীৰ ভিতৰত আপুনি ফিট হ'ব বুলি ভাবে সেই ক্যাটাগৰী কিটা উল্লেখ কৰিব আৰু সেভ কৰিব সেভ কৰাৰ লগে লগে কন্টেন্ট সেভড আপডেটেড সাকসেসফুলি আৰু লগতে আপুনি দেখা পাব আপুনি যেটো নাম ইতিমধ্যে দিছিলে কন্টেন্টৰ সেই নামটো ইয়াত আহি গৈছে আৰু ইয়াৰ পাছত আপুনি এতিয়া সকলো অন্তৰ্ভুক্ত কৰি হোৱাৰ পাছত আপুনি সাবমিট বটনত ক্লিক কৰিব পাৰে সাবমিট বটনত ক্লিক কৰাৰ লগে লগে আমি যিখন ফৰ্ম ইতিমধ্যে ফিল আপ কৰিছিল সেই ফৰ্মখন পুনৰবাৰ আহি যাব আৰু পুনৰবাৰ অহাৰ লগে লগে পুনৰবাৰ কি আহিছে আৰু তললে আপোনালোকে দেখিব এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আহি যায় যে য'ত নেকি আমি এটা চেক বক্স থাকে তাত আমি এগ্ৰি কৰিব লাগিব আৰু ইয়াত কণ্ডিশ্যনত লিখা আছে আই এগ্ৰি that by submitting or publishing this content I confirm that this content complies with prescribed guidelines including the terms of use and content policy and that I consent to publish it under the Creative Commons framework in accordance with the content policy. I have made sure that I do not violate others' copyright or privacy rights. অৰ্থাৎ আপুনি কোনো ধৰণৰ কপিৰাইট ভংগ কৰা নাই আৰু সকলোখিনি সমূহ Creative Commons frameworkৰ ভিতৰতে আছে আৰু আপুনি এগ্ৰি কৰাৰ পাছত আপুনি তলৰ অংশলৈ আহিব পাৰে আৰু আপুনি সাবমিট কৰিব সাবমিট বটনত ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব আপুনি ইয়াৰ কন্টেন্টটো দেখা পাব আৰু ইয়াত আপোনাৰ কন্টেন্টটো বৰ্তমান ৰিভিউ কৰা হৈছে নহৈছে সেই ষ্টেটাছটো আপুনি দেখা পাব কন্টেন্ট সাবমিট কৰাৰ পিছত সেই কন্টেন্টটো ষ্টেট অথৰিটিৰ ওচৰত গুচি যায় আৰু তেওঁলোকে কন্টেন্টটো চাই ৰিভিউ কৰি যদি কন্টেন্টটো ঠিকে থাকে তেতিয়াহ'লে তেওঁলোকে পাবলিশ কৰি দিব আৰু পাবলিশ কৰি দিয়াৰ পাছত ছাত্ৰ-ছাত্ৰী বা শিক্ষকৰ বাবে হি এভেইলেবল হৈ পৰিব যেতিয়ালৈকে ষ্টেট অথৰিটিয়ে পাবলিশ নকৰে বা আপোনাৰ কন্টেন্টটো লাইভ কৰি নিদিয়ে তেতিয়ালৈকে আপুনি বা অন্য শিক্ষক বা ছাত্ৰই সেই কন্টেন্টটো চাব পৰা নহয় আৰু যদি কন্টেন্টত কিবা ভুল থাকে বা কিবা শুধৰণিৰ প্ৰয়োজন হয় তেতিয়াহ'লে ষ্টেট অথৰিটিয়ে আপোনাক মেইল বা মেছেজ যোগে যোগাযোগ কৰিব আৰু কন্টেন্টত যি কেইটা শুধৰণি কৰিব লগা থাকে সেই বিষয়ে আপোনাক অৱগত কৰিব আৰু আপুনি শুধৰণি কৰি পুনৰ সেই কন্টেন্টটো জমা দিবলগীয়া হ'ব সো এনেদৰে আমি বিদ্যাদান পৰ্টেলত একোটা ই কন্টেন্ট আমি আপলোড কৰিব পাৰোঁ সো ইমানেই আছিলে আজি কেনেদৰে আমি ভিডিও কন্টেন্ট বা ভিডিও ই কন্টেন্ট আমি বিদ্যাদান পৰ্টেলত আপলোড কৰিম ইয়াৰ পিছৰ অংশত আমি আকৌ আপোনালোকৰ ওচৰলৈ আহিম আৰু আলোচনা কৰিম কেনেদৰে প্ৰেক্টিছ কুৱেশ্যন সেট আমি বিদ্যাদান পৰ্টেলত বনাব পাৰোঁ সো আজিলৈ আহোঁ ধন্যবাদ